বিজেপি কংগ্ৰেছে বনাইছিল নেকি বিজেপি কংগ্ৰেছেতো কৰা নাই গতিকে এটাও ভোট কংগ্ৰেছক নিদিব হ'বনে 100% চাকৰি পাইছে নে নাই পাইছে নাই এনেকুৱা নেকি যে আমি মুছলমান ল'ৰা চাকৰি দিয়া নাই এনেকুৱা কৰিছোঁ নেকি নহয় এনেকুৱা আছে নেকি কোৱা নাই সকলোৱে কাক ভোট দিব আকৌ কৈছোঁ সকলোৱে কাক ভোট দিব সকলোকে মই নিশ্চিত সুৰেশ বৰা ডাঙৰীয়া জিকিব আৰু কংগ্ৰেছ দল বৰ বেয়াকৈ হাৰিব প্ৰদীপ বৰদলৈৰ কল ৰেকৰ্ডিং সন্দৰ্ভত তেওঁ মানে আপোনাৰ ৰেকৰ্ডিং কিয় কৰিব লাগে কামাখ্যা মন্দিৰত গৈ শপত খালী হ'ল নহয় মানুহে আজিকালি নিজৰ ফোনক ফোন কৰে নেকি তেওঁ কবিতা আবৃত্তি মানুহে নিজৰ তেওঁ কবিতা আজিলৈকেতো তেওঁ কবিতা শুনা নাই মুখৰে আবুল তাবুল ওলাইছে কবিতা ওলোৱা নাই আবুল তাবুল ওলাইছে তেওঁ ক'ৰবাত মোক চিণ্ডিকেটৰ কথা কৈছে অসমৰ কয়লা চিণ্ডিকেট প্ৰথম কৰা মানুহজনেই হ'ল প্ৰদ্যুৎ বৰদলৈ তেখেতৰ সমষ্টিতে কয়লাৰ চিণ্ডিকেট হয় মাৰ্ঘেৰিটা সমষ্টিতে কয়লাৰ চিণ্ডিকেট তেখেতে আৰম্ভ কৰিছিল আৰু তেখেতৰ তাৰ পৰা খেদা খাই ইয়ালৈকে আহিছিল 50,000 60,000 ভোটৰ ব্যৱধানত দুবাৰকৈ হাৰি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁৱলৈকে আহিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ অনুগ্ৰহত মুছলমান ৰাইজে ভোট দিছিল এবাৰ ক'তো মুছলমান ৰাইজে ভোট নিদিয়ে তেখেতৰ পৰাজয় নিশ্চিত সেইকাৰণে আবুল তাবুল বকিছে আকৌ কৈছোঁ তেখেতটোতো গণক মানুহ তেখেতে মোৰ লগত গৈ দেখোন কামাখ্যা মন্দিৰত শপত খালী হ'ল সেইটো কৰিবলৈ কিয় ভয় খায় সেইটো কৰিবলৈতো ভয় খাইছে ন গতিকে আকৌ কৈছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিত যোগদান কৰিব খুজিছিল 100 বাৰ কম মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিল দিল্লীৰ নেতাবিলাকক লগ কৰিছিল কিন্তু আকৌ কৈছোঁ মই আপুনি বেলেগৰ ফোনৰ পৰাতো কৰে ফোন আপুনি বেলেগক এনেকুৱা ফোন কৰিলে নিজৰ ফোনৰ পৰা কৰে নেকি কিন্তু আকৌ কৈছোঁ তেওঁ যদি ইমান সৎসাহস আছে ইমান গুণী জ্ঞানী মানুহ ইমান ভাল মানুহ ইমান সৎ মানুহ কামাখ্যা মন্দিৰত গৈ শপত খাই দিলেই হ'ল মই বাৰে বাৰে চেলেঞ্জ কৰি কিয় নাযাওঁ বুলি কৈছে কামাখ্যা মন্দিৰলৈ কিয় নাযাওঁ বুলি কৈছে মানে ক'ৰবাত গণ্ডগোল আছে হয়নে নহয় কওক যোগদান নকৰিলে নে আমি কৰিব নিদিলোঁ আৰু ধনী হ'ব লাগিব তাৰ কাৰণে ল'ৰা ছোৱালীক আমি কেইদিন যোনে চাকৰি পোৱা নাই তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখৰ পৰা 5 লাখ টকা দিম আৰু অসমৰ 40 লাখ মহিলাক অহা 2 মাহত 10,000কে টকা দিম আৰু অহা বছৰ 25,000কে টকা দিম লাখপতি বাইদেউ হ'বলৈ মন আছে নাই লাখপতি বাইদেউ হ'বলৈ মন আছে নে নাই আছেতো তেতিয়াহ'লে বিজেপিক ভোট দিব লাগিব দিবলৈ নিদিয়ে আকৌ 2 দিন পাছত হাৱাটো যদি বদলি যায় আকৌ নৰু ল'ৰা ডাঙৰীয়া আহি যদি কিবা ফু মাৰি দিয়ে সিহঁতৰে পেট ভৰা নাই আমাক ক'ত দিব সিহঁতৰে পেট ভৰা নাই আমাক ক'ত দিব নচলিব